এতিয়া মই থাৰ্ড পাৰ্টটো বনাম। এইটো সো চাইডটো হৈ গ'ল, এতিয়া এই বাওঁ চাইডটো বনাম। সো চাইডটো এই চাইডৰ পৰা আৰম্ভ কৰিছিলোঁ, এতিয়া এই বাওঁ চাইডটো আমি এইটো চাইডৰ পৰা আৰম্ভ কৰিম। কি কাৰণে আৰম্ভ কৰিম দেখাই দিছোঁ। এতিয়া আমি বাওঁ চাইডৰ চেইনবিলাক ইয়াৰ পৰা আৰম্ভ কৰিম। ইয়াত দুডাল চেইন ল'ম, এনেকৈ আৰম্ভ কৰিম। কাৰণ আমাৰ চেইন বনাবলৈ যিহেতু এইপিনে এটা হৈয়ে আছে, এইপিনে বনাব লাগে। নহ'লে আকৌ এই চাইডৰ পৰা আৰম্ভ কৰিলে একে চাইডে দুটা হৈ যাব। এই চাইডে এনেকুৱা আৰু এটা ইয়াত হৈ যাব, এই চাইডৰ পৰা আৰম্ভ কৰিলে। সেইকাৰণে এইটো ভুল হৈ যাব। সেই গতিকে আমি যিহেতু এই চেইনবিলাক এই চাইডে মুখ কৰি আছে, সেইকাৰণে আমি এই চাইডৰ পৰা আৰম্ভ কৰিম এতিয়া। ইয়াত 3ডাল চেইন লৈ লৈছোঁ। যিহেতু এইটো চিন দি থোৱা আছে, ইয়াৰ আগৰটোত এনেকুৱা 2ডাল চেইন লোৱা আছিলে। এতিয়া ইয়াৰ এই 2ডাল চেইন ল'ম। 3ডাল চেইন লৈ লৈছোঁ। এয়া 2ডাল চেইন হৈ গ'ল। বাকী এইখিনি একেই। ইয়াত 6ডাল ল'ব লাগে। 1 2 3 4 5 6 1 2 3 এইডোখৰ একেই হয়, মই এইডোখৰত দেখাই আছোঁ। এতিয়া ইয়াত 3ডাল চেইন ল'ব লাগিব। সিপিনে যেনেকৈ লৈছিলোঁ প্ৰথম কমাওঁতেনে। এক 2 3 এই 3ডাল লৈছোঁ। ইয়াত 2ডাল চেইন 1 2 1 2 আকৌ 2ডাল চেইন। তাৰপিছত এই যিটো 2ডাল বনোৱা হৈছিলে, এই 2ডাল বনাব লাগিব। এয়া এতিয়া এনেকৈ ঘূৰি যাম। 2 নম্বৰ ৰাউণ্ড হ'ব এনেকৈ ঘূৰি যাওঁতেনে। এইটো 2 নম্বৰ ৰাউণ্ড। আকৌ 3ডাল চেইন 1 2 3 আকৌ ইয়াতো তেনেকেই হ'ব। 2ডাল চেইন 3ডাল চেইন 1 2 3 এই 3ডাল আকৌ 2ডাল চেইন 1 2 আকৌ 2ডাল চেইন 1 2 বাকীখিনি একেই হয়। এয়া বাকীখিনি একেই হয়। ইয়াত 4ডাল ল'ব লাগিব। আকৌ ইয়াত 6ডাল, আকৌ 3ডাল চেইন, আকৌ 4ডাল, আকৌ 6ডাল 3ডাল চেইন, আকৌ ইয়াত 2ডাল ল'ব লাগিব। এইটো লাষ্ট হয়। এয়া ইয়াত আকৌ 2ডাল চেইন ল'ব লাগিব। 2ডাল লৈ আকৌ একেখিনিয়ে হয়। আকৌ মই এই মূৰত দেখাই আছোঁ। এইটো এতিয়া 2 নম্বৰ ৰাউণ্ড আহিছোঁ। আকৌ এই 3 নম্বৰ ৰাউণ্ডত ঘূৰি গৈ মই এইডোখৰত দেখাই আছোঁ। এইটো 3 নম্বৰ ৰাউণ্ড এইডোখৰ পালোহি। ইয়াত মাত্ৰ এডাল চেইনহে ল'ম। যিহেতু এনেকৈ যাওঁতে ইয়াত 3ডাল লৈছিলোঁ, আকৌ উভতি যাওঁতে সেই
তিনিডালে ল'লোঁ এতিয়া আকৌ এইটো ছাইডত কেৱল এনেকৈ এইপিনেদি আহোঁতেনেহে ইয়াত কমাব পাৰি এনেকৈ উভতি যাওঁতে কমাব নোৱাৰি উভতি যাওঁতে একেই হয় গতিকে ইয়াত আগতে তিনিডাল লৈছিলোঁ এতিয়া এডাল ল'ম এডাল চেন ল'লোঁ বাকী এই দুডাল থাকিবই এই দুডাল একেই থাকিব আকৌ এই দুডাল একেই তিনিডাল চেইন লৈ তাৰপিছত আকৌ এই চেইনডালৰ ওপৰত আকৌ এইটো 4 নম্বৰ ৰাউণ্ড হয় আকৌ উভতি যাওঁতে যিহেতু ইয়াত এডাল চেইন লৈছিলোঁ এই এডালৰ ওপৰত আকৌ এডালেই ল'ব লাগিব আকৌ ইপিনৰ পৰা ঘূৰি আহোঁতেনেহে কমাব লাগিব এয়া ইয়াত যিহেতু এডাল লৈছিলোঁ এডালেই ল'লোঁ বাকীখিনি একেই আকৌ ইয়াত 4ডালেই ল'ব লাগিব আকৌ ইয়াত 6ডাল বাকীখিনি একেই এইটো 4 নম্বৰ ৰাউণ্ড হয় আকৌ 5 নম্বৰ ৰাউণ্ডত উভতি আহোঁতেনে এইডোখৰত দেখাই আছোঁ এয়া 6 নম্বৰ ৰাউণ্ড হয় এইটো সৈতে একেই ইয়াত যিহেতু ইয়াৰ 5ডাল আছে 5ডালৰ ইটো যেনেকৈ এইপিনে দুডাল লৈছিলোঁ এইপিনে দুডাল লৈছিলোঁ মাজৰ তিনিডাল লোৱা নাছিলোঁ ঠিক তেনেকুৱাই এই দুডাল ল'ম মাজৰ তিনিডাল নলওঁ আৰু এই দুডাল ল'ম এই দুডালটো ল'বই লাগিব ইয়াত টোটেল 4ডাল ল'ম এইটো 6 নম্বৰ ৰাউণ্ড হয় 1 2 এই দুডাল ল'লোঁ তাৰপিছত এই দুডালটো ল'বই লাগিব এই মাজৰ তিনিডাল নলওঁ ইয়াত ল'ম আকৌ এইটো 7 নম্বৰ ৰাউণ্ডটো সেই একেই প্ৰথমৰ চেইন দুডাল ল'বই লাগিব এই দুডাল ল'লোঁ তাৰপিছত এই দুডালৰ একেই ল'ম যিহেতু ঘূৰি যাওঁতে আকৌ কমোৱা বঢ়োৱা নহয় গতিকে একেই হ'ব এইটো 7 নম্বৰ ৰাউণ্ড হয় 7 নম্বৰ ৰাউণ্ডটো ইয়াত যেনেকৈ আছে তেনেকৈ গুঠি যাব লাগিব আকৌ ঘূৰি আহোঁতে 8 নম্বৰটোত দেখাম ইয়াত 7 নম্বৰ ৰাউণ্ড ইয়াত যিহেতু ইয়াত 4ডাল আছে ইয়াত দেখিছেনে ইয়াত 4ডাল আছে এই 4ডালৰ এই দুডালটোহে ল'ম এই দুডাল নলওঁ যিহেতু এই দুডাল ল'বই লাগিব গতিকে এই দুডালহে ল'ম এয়া কমানে কমিবলৈ আৰম্ভ কৰিছে এতিয়া ঘূৰি যাওঁতে একেই হয় এই দুডাল ল'ব লাগিব ইয়াত সেই 6ডালেই ল'ব লাগিব এনেকৈ একেই হয় আকৌ ঘূৰি আহোঁতেনে 8 নম্বৰ ৰাউণ্ডত ল'ম 8 নম্বৰ ৰাউণ্ডত দেখাই আছোঁ এইটো 8 নম্বৰ ৰাউণ্ড দেই এইটো একেই হয় মোৰ কোৱা ভুল হৈছে এইটো যিহেতু এই চাইডৰ পৰা যাওঁতেনেহে কমাব লাগে এনেকৈ এই চাইডৰ পৰা আহোঁতেনে কমাব নালাগে গতিকে এইটো একেই হ'ব আকৌ ঘূৰি যাওঁতে 9 নম্বৰ ৰাউণ্ডটোতহে কমাব লাগিব মোৰ এইটো কোৱা খেলি মেলি হৈ গৈছেগৈ এইপিনে ঘূৰি যাওঁতে মই কমাওঁতেনেহে দেখাম এইপিনে উভতি যাওঁতে যিহেতু একেই হয় গতিকে এনেকৈ আহোঁতেনে মই নেদেখাওঁ এনেকৈ উভতি যাওঁতেনেহে দেখাম ইয়াৰ পিছতো দেখাই আছোঁ এতিয়া আমি ইয়াত 3ডাল ল'ম ইয়াত আগতে 6ডাল লৈ আছিলে এতিয়া মাত্ৰ 3ডাল ল'ম 1
2 3 দুডাল চেইন ল'ম 1 2 আকৌ দুডাল চেইন ল'ম 1 2 আকৌ এই দুডালটো ল'বই লাগিব চেইন এয়া আকৌ উভতি আহোঁতেনে ইয়াত 3ডাল ল'ব লাগিব 3ডাল লৈ দুডাল চেইন আকৌ এইখিনি একেই হ'ব এনেকৈ 6টা লাইন বনাব লাগিব আগৰটো নিচিনাই আগৰটো সৈতে একেই এই আকৌ দুডাল চেইন ল'লোঁ দুডাল চেইন লৈ আকৌ ইয়াত 3ডাল ল'ব লাগিব উভতি আহোঁতে যিহেতু একেই 3ডাল আকৌ দুডাল 1 2 এয়া বাকীখিনি একেই হয় এতিয়া কমাবও নালাগে বঢ়াবও নালাগে এনেকৈ 6টা লাইন বনাব লাগিব বুজিছেনে এনেকৈ ইয়াত 3ডাল ইয়াতো দুডাল ল'বই লাগিব প্ৰথমলৈকে ইয়াত 3ডাল দুডাল চেইন এনেকৈ কৰি ইয়াৰ পৰা এইখিনি একেই হয় আকৌ উভতি আহি আকৌ তেনেকৈ এনেকৈ 3ডাল চেইনকৈ এনেকৈ 6টা লাইন বনাব লাগিব এইটো পাৰ্টত বনোৱাৰ সৈতে একেই আৰু এইটো পাৰ্টত বনোৱাৰ সৈতে একেই যেনেকৈ কমাই হোৱাৰ পিছত এই 6টা লাইন যেনেকৈ কমোৱাও নাই বঢ়াও নাই এই 6টা লাইন যেনেকৈ বনাইছিলে ঠিক তেনেদৰে একেই বনাই পেলাই দেখাই আছোঁ এয়া আমাৰ 2টা চাইড হৈ গ'ল এয়া এইটোও হৈ গ'ল ইয়াত দেখিছেনে সমানে হৈছে এতিয়া আমি পিঠি চাইডটো গুঠিম এইটো যিহেতু এইডোখৰ পৰা দেখাই দিছোঁ এতিয়া আমি এইডোখৰ পৰা ইয়াৰলৈকে আমি 14টা লাইন লৈছোঁ ইয়াত দেখিছেনে মই হিচাপ কৰি দেখাই দিছোঁ এয়া 1 2 3 4 5 6 7 8 9 10 11 12 13 14 ঠিক এইপিনেও তেনেকুৱা এয়া এইপিনেও 14টা এইপিনেও 14টা এতিয়া 14টা যিহেতু এইপিনে হৈ গ'ল এতিয়া 5 চাইডটো গুঠিম এতিয়া আমি লুটিয়াই দিছোঁ এইটো এতিয়া আমি ইয়াৰ দুডাল ল'ম এইটো চাইডেও আমি এই 4ডালটোৰ এই দুডাল লৈ আৰম্ভ কৰিছিলোঁ এই দুডাল লৈ আনিছিলোঁ এই মাজৰ এইটো যোনটো এই ইলাষ্টিক মাৰি থোৱা এইটো নলওঁ তাৰপিছত ইয়াৰ এই পিঠি চাইডটো এই দুডালৰ পৰা আৰম্ভ কৰিম এইপিনে এই দুডাল ল'ম তাৰপিছত এইটো চাইডেও সেই একেই এই ইলাষ্টিক লগাকণ নলওঁ তাৰপিছত এই যিটো এই 4ডালটো এই 4ডালৰ এই দুডাল ল'ম দুডাল লৈ ইয়াত যেনেকৈ গুঠা আছে ঠিক তেনেদৰে গোটেই তাত 14টা লাইন লোৱা আছিলে এতিয়া আমি 12টা লাইন গুঠিম মই আকৌ এবাৰ দেখাই দিছোঁ এইটো ফ্ৰণ্ট পাৰ্টটো হয় এইডাল ইলাষ্টিক মৰা আছিলে এই 4ডালৰ পৰা এই দুডাল লৈ এই চাইডটো গুঠা হৈছিলে ফ্ৰণ্ট চাইডটো তাৰপিছত পাছ চাইডটো এইকণ নুগুঠোঁ ইয়াৰ পৰা এই দুডাল এই দুডাল লৈ পিঠি চাইডটো এইটো চাইডেও তেনেকৈ গুঠিম এয়া এই দুডাললৈকে গুঠিম এই দুডাল আৰু এইকণ নলওঁ এইটো এইকণ নলওঁ এই দুডালৰ পৰা এনেকৈ এইকণ গুঠিম এইটো 12 লাইন গুঠি ল'ম এইকণ মই ভিডিঅ'কণ নেদেখাওঁ
একেই হয় ইয়াৰ সৈতে এনেকৈ 12 লাইন গুঠিম 12 লাইন গুঠি দেখাই আছোঁ এয়া এইটো হৈ গৈছেগৈ এয়া এইডোখৰ পৰা ইয়ালৈকে যিহেতু 14টা লাইন দিছিলোঁ আৰু ইয়াৰ পৰা ইয়ালৈকে পিঠি চাইডটো 12টা লাইন দিছোঁ 12টা লাইন যে দিছিলোঁ অকণমান এই কাৰণে 12টা লাইন দিছিলোঁ তাৰপিছত এতিয়া এইটো জুখিম ইয়াৰ পৰা যেহেতু ফ্ৰণ্ট চাইডে 14টা লাইন আছে গতিকে এইডোখৰ পৰা ইয়াৰ পৰা এতিয়া এই পাহ ফুললৈকে আকৌ 2 লাইন গুঠি ল'ম এয়া আকৌ দেখাই দিছোঁ এইটো এয়া জুখি লৈছোঁ এইডোখৰ পৰা এই ফুলপাহলৈকে আকৌ 2টা লাইন গুঠি ল'ম এইটো চাইডেও সেই একেই এই ফুলপাহৰ পৰা এই ফুলপাহলৈকে 2টা লাইন গুঠি ল'ম এনেকৈ এটা লাইন আকৌ এনেকৈ এটা লাইন 2টা লাইন গুঠি ল'ম এইডোখৰ নুগুঠো এইডোখৰ অকণমান খালী ৰাখিম নহ'লে বৰ ডিঙিতে লাগি থাকিলেও ভাল নালাগে গুঠি লৈ দেখাই আছোঁ 2টা লাইন হৈ গ'ল এটা 2টা এই চাইডেও এয়া এটা 2টা এই 2টা লাইন হৈ গ'ল এতিয়া আমি জইন কৰি দিম এইটো লৈ এইটো এনেকৈ কৰি এইটো ইয়াত আৰু এইটো ইয়াত এই দুটা জইন কৰি দিম এয়া এইটো এয়া জইন দি হৈ গ'ল এয়া বাকী ইয়াত ডিজাইনো দিব পাৰে এইটো ইয়াত এনেকৈ কৰি ইয়াত ফুল এইটো যেনেকৈ চডাল দিলোঁ ঠিক তেনেদৰে এইবিলাকত এনেকৈ চডাল দি ইয়াত ডিজাইনো বনাই দিব পাৰে ইয়াত এইবিলাকতো ডিজাইন বনাই দিব পাৰে ইয়াতো ডিজাইন বনাব পাৰে আৰু ইয়াত আপোনালোকে ইচ্ছা কৰিলে বুটাম লগাই দিব পাৰে আৰু ৰছীও লগাই দিব পাৰে আপোনালোকৰ যেনেকৈ ভাল পায় তেনেকেই এয়া কেনেকুৱা লাগিছে জনাব যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব লগতে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব